क्या आप जानते हैं कि ये जाकिर नाइक है कौन? হেল্ল' বন্ধুসকল, আকৌ আহিছোঁ আপোনালোকৰ সন্মুখত বিতৰ্ক প্ৰশ্ন এটা লৈ। বিতৰ্ক প্ৰশ্নটো এনেধৰণৰ যে ডক্টৰ জাকিৰ নাইকক বোলে ইনভাইট কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কা NRC NPR বিষয়ে অলপ ভাষণ দিবলৈ মুছলমানসকলৰ ওচৰত, যে NPR NRC কা কোনো ক্ষতি সাধন নকৰে মুছলমানসকলৰ আৰু আপোনালোকৰ প্ৰতিবাদৰ পৰা দূৰ থাকক। তো এনেধৰণে বক্তব্য ডক্টৰ জাকিৰ নাইকে দিছে। ভিডিঅ'টো চাব আৰু লগতে আপোনালোকে এটা কথা চিন্তা কৰক, 2021 ইলেকশ্যন আহি আছে, যদি এনেকুৱা ভিডিঅ' বহুত পাব বিজেপি বা প্ৰধানমন্ত্ৰীৰ বিৰোধিতা ভিডিঅ', তো আপোনালোকৰ মাইণ্ডটো ৱাছ হোৱাৰ আগতে আপোনালোকে অলপ ভালদৰে চাব ডক্টৰ জাকিৰ নাইক ইমান দিন ক'ত আছিল, 2021 আগত কিয় আহিব লগা হ'ল, NPR NRC কাৰ লাষ্ট টাইমত কিয় ভিডিঅ'টো এৰিব লগা হ'ল, এইগিলা ভিডিঅ' কিয় দিব লগা হ'ল। কাৰণ এটা ইয়াৰ মূল উদ্দেশ্য 2021 ইলেকশ্যন আহিছে, বিধানসভা আৰু বহুত বিৰোধিতা পাৰ্টি এনেকুৱা ভিডিঅ' এৰিব। তো ডক্টৰ জাকিৰ নাইকক আমাৰ ভাৰতবৰ্ষৰ পৰা বেন কৰি দিয়া হৈছে আৰু লগতে আমাৰ ভাৰতবৰ্ষত বহুত বুদ্ধিজীৱী আছে। ডক্টৰ জাকিৰ নাইকৰ মানুহৰ কোনো প্ৰয়োজন নাই বুলি মই আশা কৰোঁ। আপোনালোকে ভিডিঅ'টো যদি সম্পূৰ্ণ চাই তে গম পাই যাব ভিডিঅ'টো কি আছে নাই। তো মই এটাই কথা ক'ম, মাইণ্ড ৱাছ হোৱাৰ আগত যি ভিডিঅ' দেখক আপোনালোকে ভালদৰে চাব, তাৰপিছত সিদ্ধান্ত ল'ব কোনটো ভিডিঅ' পৰা আপুনি কিমান দূৰ বুজি পালে আৰু কিমান দূৰ ৱাছটো নহ'ব কোনো ভিডিঅ' চাই। কাৰণ আপোনালোকৰ যদি বুদ্ধিজীৱী হয় আপোনালোকে ভালদৰে ভিডিঅ'টো চাই সিদ্ধান্ত ল'ব 2021 কাক লাগে কাক নালাগে। তো সেইটো হ'ল আপোনাৰ পাৰ্চনেলিটি মেটাৰ। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ। The Indian officials, they approached me for a private meeting with a representative from the Indian government. To meet me, he said that he is coming after personally meeting and under the direct instructions of the Prime Minister of India, Narendra Modi, and the Home Minister of India, Amit Shah. And he said that he wanted to remove the misconceptions and the miscommunication that is there between myself and the Indian government, and he wants to provide me a safe passage to India. And the meeting lasted for several hours. And then he told me that he wanted me to support the BJP government when they revoked Article 370 in Kashmir. And I flatly refused. Some of them supported the NRC in Assam. Some went to the extent of saying that NRC should be done throughout India. Now I realize that these Muslim leaders surely may have been blackmailed, may have been pressurized, may have been forced to support the unjust BJP government, otherwise face dire consequences.